Hello my dear friends and students. আজি মই এই ভিডিওটোত ক্লাস 10 ম্যাথছৰ Chapter 6ৰ Exercise 6.2 ৰ question number 9 টো কৰাম আৰু ছাত্ৰছাত্ৰীসকল তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনো দবাই দিয়া যাতে মোৰ নেক্সট ভিডিওটোৰ নটিফিকেশন পাই যোৱা এতিয়া হা কোৱেশ্চনটো ষ্টাৰ্ট কৰো সো কোৱেশ্চনে কি কৈছে ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল DC আৰু ইয়াৰ কৰ্ণ দুডালে পৰস্পৰ O বিন্দুত ছেদিত হয় দেখুৱা যে AO ডিভাইডেড বাই BO equal CO divided by DO ছাত্ৰছাত্ৰীসকল কোৱেশ্চনে কি কৈছে মই ভালদৰে বুজাই আছো সোৱা কোৱেশ্চনে কৈছে আমাক ABCD এটা ট্ৰেপিজিয়ামৰ কথা তেনেহলে সোৱা মই এটা ট্ৰেপিজিয়াম আকিছো আৰু নাম দি দিছো ABCD আৰু কৈছে কি এই ABCD ট্ৰেপিজিয়ামটোৰ AB আৰু DC সমান্তৰাল সোৱা ট্ৰেপিজিয়ামবোৰৰ দুটা বাহু সমান্তৰাল থাকে তেনেহলে ইয়াতে AB আৰু DC সমান্তৰাল আছে সো এইটোই আমাক কৈ দিছে যে দুটা সমান্তৰাল সেই দুটাৰ নাম হৈছে AB আৰু DC তেনেহলে সোৱা ইয়াতে AB আৰু DC সমান্তৰাল আছে আৰু কৈছে ইয়াৰ কৰ্ণ দুডালে পৰস্পৰ O বিন্দুত ছেদিত হয় তেনেহলে সোৱা কৰ্ণ দুডাল আকি লৈছো AC আৰু BD এই কৰ্ণ দুডালে যত ছেদিত হৈছে তাৰ নাম কৈছে কি O বিন্দু তেনেহলে O বিন্দুত ছেদিত হৈছে যেতিয়া ছেদ বিন্দুৰ নাম মই O দি দিছো তাৰ পিছত দেখুৱাব লাগে কৈছে কি AO ডিভাইডেড বাই BO আৰু CO ডিভাইডেড বাই DO মানে এই CO ডিভাইডেড বাই এই DO দেখুৱাব লাগে তেনেহলে ছাত্ৰছাত্ৰীসকল যি দিয়া আছে লিখি পেলাই লিখি লৈছো আৰু এইটো প্ৰমাণ কৰিব লাগে তেনেহলে ইয়াতে প্ৰমাণ কৰিব লাগে যে লিখি পেলাই এইটো প্ৰমাণ কৰিব লাগে এইটো লিখি লৈছো এতিয়া প্ৰমাণ লিখি পেলাই প্ৰমাণৰ আন্ডাৰতে আমি প্ৰমাণ কৰিম এতিয়া ছাত্ৰছাত্ৰীসকল সোৱা এইটো আমি প্ৰমাণ কৰিবলৈ ইফালে মই এটা অঙ্কন কৰিম সোৱা ইফালে অঙ্কন কৰি আছো সোৱা এটা অঙ্কন কৰিলো আৰু এইটোক মই নাম দি দিও E আৰু ইফালে অত গৈ লাগিছে গতিকে ধৰি লোৱা EO অঙ্কন কৰিছো এতিয়া এই EO টো এনেদৰে অঙ্কন কৰিছো যাতে EO টো ডিসিৰ সমান্তৰাল হয় তেনেহলে ছাত্ৰছাত্ৰীসকল প্ৰমাণ পিছত লিখিম ইয়াতে অঙ্কনটো আগত লিখি লও এই যে অঙ্কনটো কৰিছো অঙ্কন লিখি পেলাই লিখিব লাগিব মানে এক্সট্ৰাকে আমি যিবোৰ ল ছাত্ৰছাত্ৰীসকল এইবোৰ অঙ্কনত লিখিব লাগে তেনেহলে ইয়াতে আমি অঙ্কন কৰিছো EO যাতে ডিসিৰ সমান্তৰাল হয় তেনেহলে লিখিলো অঙ্কনত EO সমান্তৰাল DC এতিয়া ছাত্ৰছাত্ৰীসকল সোৱা আমাক দিয়া আছে AB সমান্তৰাল DC মানে এই AB আৰু এই DC সমান্তৰাল এতিয়া মই আকিছো এই EO টো DC ৰ সমান্তৰাল তেনেহলে সোৱা দিয়া আছে AB আৰু DC সমান্তৰাল মানে AB ও DC ৰ সমান্তৰাল এতিয়া মই আকিছো EO DC ৰ সমান্তৰাল তেনেহলে এনেকুৱা হৈ আছে AB ও DC ৰ সমান্তৰাল EO DC ৰ সমান্তৰাল তেনেহলে EO আৰু AB সমান্তৰাল হ'ব নহয় তেনেহলে হ'ব আমি লিখিলো এতেকে EO সমান্তৰাল AB EO সমান্তৰাল AB মানে ছাত্ৰছাত্ৰীসকল AB টো DC ৰ সমান্তৰাল EO DC ৰ সমান্তৰাল ইয়াতে আকিছো গতিকে EO টো AB ৰ সমান্তৰাল হ'ব মানে হিয় দুইটা একেটা বস্তুৰ সমান্তৰাল হৈ আছে গতিকে হিয় দুইটাও পৰস্পৰ সমান্তৰাল হ'ব বুলি আমি ইয়াতে প্ৰমাণ হৈ গৈছো এতিয়া সোৱা আমি প্ৰমাণ ষ্টাৰ্ট কৰি পেলাই প্ৰমাণ কৰিম সোৱা প্ৰমাণ লিখি লৈছো ইয়াৰ আন্ডাৰত আমি প্ৰমাণ কৰিম এতিয়া সোৱা প্ৰমাণ কেনেকুৱা কৰিম এটা আইডিয়া ল ছাত্ৰছাত্ৰীসকল আমি প্ৰমাণ কৰিব লাগে AO ডিভাইডেড বাই BO এই AO ডিভাইডেড বাই BO আৰু CO ডিভাইডেড বাই DO তেনেহলে ইয়াতে CO ইয়াতে DO মই দেখিছো এই ভাগকেইটা AO BO CO DO এইবোৰ হৈছে এই কৰ্ণ দুটাৰ ভাগ তেনেহলে কৰ্ণ দুটাক মই সমান অনুপাতত দেখুৱাই দিব পাৰিলে পিছতে অলপ ক্ৰছ কৰি পেলাই এইটো আমি প্ৰমাণ কৰি দিব পাৰিম তেনেহলে ছাত্ৰছাত্ৰীসকল মই কেনেকুৱা প্ৰমাণ কৰিম সোৱা EO আৰু DC সমান্তৰাল আছে তেনেহলে উপপাদ্য মতে ADC ত্ৰিভুজৰ আন দুটা বাহুক EO সমান অনুপাতত ভাগ কৰিব মানে উপপাদ্য 6.1 এ কৈছিল মানে থেলছ উপপাদ্যই কৈছিল যে কোনো এটা ত্ৰিভুজৰ কোনো এটা বাহুৰ সমান্তৰালকে কোনো এটা ৰেখা আকিলে ৰেখাটোৱে আন দুটা বাহুক সমান অনুপাতত ভাগ কৰে তেনেহলে ADCৰ DCৰ সমান্তৰালকে EO আছে সোৱা EO সমান্তৰাল DC তেনেহলে EO ADCৰ আন দুটা বাহু AD আৰু AC সমান অনুপাতত ভাগ কৰিব মানে এনেকুৱা AE ডিভাইডেড বাই ED ইফালে AO ডিভাইডেড বাই OC আৰু সোৱা ইয়াতে আমি প্ৰমাণ কৰিছো EO সমান্তৰাল AB সোৱা তেনেহলে ADB ত্ৰিভুজত EO সমান্তৰাল AB হৈ আছে তেনেহলে EO ADB ৰ আন দুটা বাহু AD আৰু BC কো সমান অনুপাতত ভাগ কৰিব এনেকুৱা AE ডিভাইডেড বাই ED ইকুৱেল BO ডিভাইডেড বাই OD বা DO তেনেহলে ছাত্ৰছাত্ৰীসকল দেখা গ'ল যে ADC ত্ৰিভুজ যেতিয়া লৈছিলো এই AC কৰ্ণডাল AD ৰ সমানুপাতত আছিল যেতিয়া ADB ত্ৰিভুজ লৈছো এই BD কৰ্ণডালো AD ৰ সমানুপাতত হৈ গ'ল তেনেহলে দুইডাল কৰ্ণ এটা আন্তৰ সমানুপাতত আহি গ'ল নহয় তাৰ পিছত এইটো প্ৰমাণ হৈ যাব এনেকুৱা প্ৰমাণ কৰিম তেনেহলে ছাত্ৰছাত্ৰীসকল আমাক যি প্ৰমাণ কৰিবলৈ দিছে এইটো প্ৰমাণ কৰো তেনেহলে ছাত্ৰছাত্ৰীসকল প্ৰথমতে মই AD
চি ত্ৰিভুজ লৈ আছোঁ তেনেহ'লে ইয়াতে মই লিখোঁ ট্ৰাইংগেল এ ডি চিৰ পৰা চোৱা ট্ৰাইংগেল এ ডি চিত ইও সমান্তৰাল ডি চি আছে চোৱা ইও সমান্তৰাল ডি চি আছে তেনেহ'লে ইয়াতে লিখোঁ ইও সমান্তৰাল ডি চি চোৱা এইটো আমি ক'ৰ পৰা পাইছোঁ এই ইওটো আমি ডি চিৰ সমান্তৰালকৈ আঁকিছিলোঁ অংকনত লিখা আছে এইখিনি তেনেহ'লে ইয়াতে লিখি দিওঁ অংকন মতে তাৰপিছত চোৱা ছাত্ৰ ছাত্ৰীসকল এতিয়া ইও আৰু ডি চি সমান্তৰাল হ'লে এই ইও আৰু ডি চি সমান্তৰাল তেনেহ'লে এই এ ডি চি ত্ৰিভুজৰ ডি চি বাহুৰ সমান্তৰাল কি ইও আছে নহয় তেনেহ'লে উপপাদ্য 6.1 আমাক কি কৈছে এনেকুৱা কোনো এটা ত্ৰিভুজৰ কোনো এটা বাহুৰ সমান্তৰালকৈ কোনো ৰেখা থাকিলে ৰেখাডালে আন দুটা বাহুক সমান অনুপাতত ভাগ কৰে তেনেহ'লে ইয়াতো এ ডি চিৰ আন দুটা বাহুক সমান অনুপাতত ভাগ কৰিব মানে এ ডি আৰু এ চিক ভাগ কৰিব কেনেকুৱা ভাগ কৰিব চোৱা এ ডিক এনেকুৱা ভাগ কৰিব যে এ ডিভাইডেড বাই ই ডি এ ডিভাইডেড বাই ই ডি ইকুৱেলি ভাগ কৰিব ইফালে অত গৈ লাগিছে এ অ' ডিভাইডেড বাই চি অ' এ অ' ডিভাইডেড বাই চি অ' ছাত্ৰ ছাত্ৰীসকল ইয়াতে এটা কথা ইয়াতে মই ই ডি লিখিছোঁ এইটো ডি বনাই দিওঁ কাৰণ কিয় মই বুজাই আছোঁ ছাত্ৰ ছাত্ৰীসকল আমি এ অ' চি অ' এইবোৰ প্ৰমাণত লিখিব লাগে গতিকে আমি চি অ'ক অ' চি লিখিব নোৱাৰিম এতিয়া ইয়াতে মই এ অ' চি অ' লিখিছোঁ এই হিচাপে এইটো ভাগকো লিখিব লাগিব এ ডি ই মানে এইটো যেনেকুৱা হৈছে এইটো এনেকুৱা হ'ব লাগিব আৰু এইটো ছাত্ৰ ছাত্ৰীসকল ক'ৰ পৰা পাইছোঁ উপপাদ্যৰ পৰা উপপাদ্য 6.1 কৈ দিছে এনেকুৱা থাকিলে এনেকুৱা হয় তেনেহ'লে ওচৰত লিখি দি আছোঁ উপপাদ্য মতে আৰু এইটোক মই সমীকৰণ 1 লিখি লওঁ এতিয়া ছাত্ৰ ছাত্ৰীসকল ইয়াতে প্ৰমাণ হৈছিল ইও এ বিৰো সমান্তৰাল তেনেহ'লে এ ডি বি ত্ৰিভুজত ইও সমান্তৰাল এ বি আছে তেনেহ'লে এইবাৰ আমি এ ডি বি ত্ৰিভুজটো লওঁ ইয়াতে লিখি দিওঁ ট্ৰাইংগেল এ ডি বিৰ পৰা ছাত্ৰ ছাত্ৰীসকল লিখি লৈছোঁ ট্ৰাইংগেল এ ডি বিৰ পৰা তেনেহ'লে এ ডি বি ইয়াতে আছে আৰু এই এ ডি বি ত্ৰিভুজৰ এ বিৰ সমান্তৰালকৈ ইও আছে ইয়াতে আমাৰ অংকনত আছে তেনেহ'লে লিখিলোঁ এবাৰ ইও সমান্তৰাল এ বি কাষত লিখি দিওঁ এইটো আমি অংকন মতে পাইছোঁ অংকন মতে প্ৰমাণ হৈছিল আৰু তথাপি অংকন মতে লিখি দি আছোঁ অংকন মতে এতিয়া ছাত্ৰ ছাত্ৰীসকল ইয়াতেও টেলছ উপপাদ্য ব্যৱহাৰ হ'ব ইও সমান্তৰাল এ বি আছে তেনেহ'লে এ ডি বি ত্ৰিভুজৰ এ বিৰ সমান্তৰালকৈ ইও আছে তেনেহ'লে এই ইওডালে আন দুটা বাহুক সমান অনুপাতত ভাগ কৰিব টেলছ উপপাদ্য মতে তেনেহ'লে আন দুটা বাহু এ ডি আৰু বি ডিক ভাগ কৰিব তেনেহ'লে এ ডিক কেনেকুৱা ভাগ কৰিব এ ডি ইত চোৱা ছাত্ৰ ছাত্ৰীসকল আমি এইটো ভাগক কেনেকুৱা লিখিম বি অ' ডিভাইডেড বাই ডি অ' তেনেহ'লে এইটো ভাগকো আমি এ ডি লিখিম বি অ' ডি অ' কিয় লিখিম কাৰণ বি অ' ডি অ' আমাৰ বনোৱা আছে গতিকে বি অ' ডি অ' লিখিলে এইটো ছাইডক আমি এ ডি লিখিব লাগিব তেনেহ'লে এইটো ছাইডক এ ডি লিখি আছোঁ ইকুৱেলি ভাগ কৰিব আনটো ছাইডক বি অ' ডিভাইডেড বাই ডি অ'ত এতিয়া ছাত্ৰ ছাত্ৰীসকল এইটো ক'ৰ পৰা পালোঁ উপপাদ্যৰ পৰা পালোঁ যে এনেকুৱা থাকিলে এনেকুৱা হয় টেলছ উপপাদ্যই কৈছিল গতিকে ইয়াতে লিখি দিওঁ উপপাদ্য মতে এতিয়া ছাত্ৰ ছাত্ৰীসকল সমীকৰণ 1 আৰু 2 চোৱা সমীকৰণ 1 আৰু 2 দেখা গৈছে দুয়োটাৰ লেফ্ট ছাইড সমান এইটোৰ লেফ্ট ছাইডত এ ডি আছে এইটোৰ লেফ্ট ছাইডত এ ডি আছে তেনেহ'লে দুয়োটাৰ ৰাইট ছাইড সমান হ'ব তেনেহ'লে ইয়াতে আমি লিখি দিওঁ সমীকৰণ 1 আৰু 2ৰ পৰা পাইছোঁ এই দুয়োটা সমান চোৱা লিখিছোঁ সমীকৰণ 1 আৰু 2ৰ পৰা এতিয়া সমীকৰণ 1 আৰু 2ৰ পৰা কি পাইছোঁ দুয়োটাৰ লেফ্ট ছাইড সমান গতিকে দুয়োটাৰ ৰাইট ছাইডো সমান দুয়োটাৰ ৰাইট ছাইডত কি আছে সমীকৰণ 1ৰ ৰাইট ছাইডত আছে ছাত্ৰ ছাত্ৰীসকল এ অ' ডিভাইডেড বাই চি অ' আৰু ইকুৱেল হ'ব সমীকৰণ 2ৰ ৰাইট ছাইডত কি আছে বি অ' ডিভাইডেড বাই ডি অ' এতিয়া ছাত্ৰ ছাত্ৰীসকল এইখিনি সমান হোৱাত কি হৈছে আমি চাওঁ চোৱা এ অ' ডিভাইডেড বাই চি অ' হৈছে মানে এই কৰ্ণটোৰ দুটা ভাগ হৈছে আৰু বি অ' ডিভাইডেড বাই ডি অ' চোৱা বি অ' ডিভাইডেড বাই ডি অ' মানে বি ডিৰ কৰ্ণৰ দুটা ভাগ আৰু আমি প্ৰমাণ কৰিব লাগে এ অ' ডিভাইডেড বাই বি অ' চি অ' ডিভাইডেড বাই ডি অ' তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল চি অ'টো ওপৰত উঠাই দিলে এই চি অ' ডিভাইডেড বাই ডি অ' হৈ যাব আৰু এই বি অ'টো তলত নমাই দিলে এ অ' ডিভাইডেড বাই বি অ' হৈ যাব তেনেহ'লে এনেকুৱা কৰি দিওঁ সাল সলনি কৰি দিওঁ চোৱা মই বি অ'টো তলত নমাই দি আছোঁ এ অ' ওপৰত ৰাখিব লাগে ৰাখি দিলোঁ আৰু চোৱা সেই ছেটৰ পৰা ওপৰৰ বস্তু এই ছেটৰ তলত নামে আৰু এই ছেটৰ তলৰ বস্তু সেই ছেটৰ ওপৰত উঠে এইটো আমি চবেই জানো সেইকাৰণে বি অ'টো ওপৰত আছে এই ছেটত আহিলে তলত নামিব আৰু এই ছেটত চি অ'টো তলত আছে তেনেহ'লে এই ছেটৰ পৰা সেই ছেটত গ'লে ওপৰত উঠি যাব চি অ'টো ওপৰত যাবগৈ আৰু ডি অ'টো তলত আছেই এতিয়া ছাত্ৰ ছাত্ৰীসকল এইটোৱে আমাৰ প্ৰমাণ কৰিব লাগে চাই লোৱা এইটো প্ৰমাণ হৈ গৈছে এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল ইয়াতে অংকটো সমাপ্ত হৈছে আশা কৰোঁ তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু বুজাত যদি কোনো ধৰণৰ অসুবিধা হয় মোক কমেণ্টত জনাবা ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিবা
চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ